নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ স্লিপ ডিছৰ বিষয়ে আলোচনা কৰিছিলোঁ স্লিপ ডিছৰ কাৰণ ইয়াৰ ষ্টেজবিলাক আৰু ইয়াৰ লক্ষণবিলাক কেনেকুৱা হ'ব পাৰে এই সকলোবিলাক কথা আলোচনা কৰিছিলোঁ আৰু যদি আপোনালোকে সেই আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি থৈ দিছোঁ আপোনালোকে গৈ চাব পাৰে আৰু আজি আলোচনা কৰিম নতুনকৈ আৰম্ভ হোৱা কঁকালৰ বিষয়ত আমি কেনেকৈ শুব লাগে লগতে শোৱাৰ পৰা কেনেকৈ উঠিব লাগে আৰু তলত থকা এটা বস্তু আমি কঁকালৰ বিষয়ত কেনেকৈ উঠাব যাম এই সকলোবিলাক কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম যেতিয়া নতুনকৈ স্লিপ ডিছৰ কাৰণে আমাৰ কঁকালৰ বিষ ষ্টাৰ্ট হয় তেতিয়া প্ৰথম 2 বা 3 দিন আমাৰ কাৰণে ৰেষ্ট বা জিৰণি লোৱাটো অতিকৈ দৰকাৰী আৰু সেই সময়ত আমি কেনেকৈ শুব লাগে বা কেনেকৈ শোৱাৰ পৰা উঠিব লাগে এইখিনি জনাটো অতিকৈ দৰকাৰী আৰু স্লিপ ডিছৰ আৰম্ভণিৰ কেইদিনমান যেতিয়ালৈ বিষটো বহুত পৰিমাণে থাকে তেতিয়ালৈ আমি পৰালৈতো টান কাম একেবাৰে কৰিব নালাগে স্লিপ ডিছৰ কাৰণে নতুনকৈ আৰম্ভ হোৱা কঁকালৰ বিষত বহুতে হয়তো শুবলৈ বহুত অসুবিধা পায় লগতে কিছুমানে ভুলকৈ খোৱাৰ বাবে কঁকালৰ বিষটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে সেইকাৰণে যদিহে সিধাকৈ খোৱা যায় তেতিয়া সিধাকৈ শুতে আঁঠুৰ তলত এটা বা দুটা গাৰু ৰাখিব যাতে আঁঠুটো ভাঁজ হৈ থাকে এনেকৈ খোৱাৰ ফলত কঁকালৰ ৰাজহাড়ৰ মাজত যিটো ভাঁজ থাকে সেই ভাঁজটো অক্ষুণ্ণ থাকে আৰু ইয়াৰ ফলত কঁকালৰ মাংসপেশীত বেছি জোৰ নপৰে ইয়াৰ উপৰি বহুতো ৰোগীয়ে বেকাকৈ শুই ভাল পায় যাৰ ফলত ৰাজহাড়ৰ তলৰ ফালে আৰু কঁকালৰ তলৰ মাংসখিনিত বহুতো জোৰ পৰি থাকে তাৰ ফলস্বৰূপে যেতিয়া শুই উঠা যায় তেতিয়া কঁকালৰ মাংসখিনিত বহুতো বিষ অনুভৱ কৰে সেইকাৰণে যেতিয়াই বেকাকৈ খোৱা যায় তেতিয়া আঁঠুৰ মাজত এটা বা দুটা গাৰু ৰাখিব লাগে তাৰ ফলত কি হয় কঁকালৰ মাংসখিনিত বেছি জোৰ পৰি নাথাকে আৰু সেই বিষটো অনুভৱ কৰা নাযায় সাধাৰণতে কঁকালৰ বিষত তলমুৱাকৈ শুব নালাগে কিন্তু স্লিপ ডিছৰ কাৰণে যেতিয়া নতুনকৈ কঁকালৰ বিষ ষ্টাৰ্ট হয় তেতিয়া সেইখিনি সময়ত পেটৰ তলত বা কঁকালৰ তলত এটা বা দুটা গাৰু ৰাখি আপোনালোকে প্ৰায় আধা ঘণ্টামান এনেকৈ শুবলৈ চেষ্টা কৰিবচোন তাৰ ফলত ৰাজহাড়ত যিটো প্ৰেছাৰ পৰি থাকে সেই প্ৰেছাৰটো ক্ৰমাৎ লাঘৱ হয় আৰু তাৰ ফলস্বৰূপে আপোনালোকে কঁকালৰ বিষটো বহুখিনি পাতল পোৱা যেন অনুভৱ কৰিব সাধাৰণতে স্লিপ ডিছত বহুতো ৰোগীয়ে তলৰ পৰা বস্তু এটা উঠাব যাওঁতে কঁকালত কোব মাৰি দিয়ে আৰু তাৰ ফলত অসহ্য বিষ অনুভৱ কৰে সেইকাৰণে তলৰ পৰা বস্তু এটা উঠাব যাওঁতে বস্তুটোৰ একেবাৰে ওচৰলৈ গৈ এটা আঁঠু ভাঁজ কৰি তললৈ যায় ৰাজহাড়টো চিধা ৰাখি বস্তু এটা উঠাব চাব বা আপোনালোকে যদি তেনেকৈ নোৱাৰে দুইটা আঁঠু ভাঁজ কৰি কঁকালটো একেবাৰে চিধা ৰাখি বস্তু এটা ওচৰলৈ গৈ বস্তুটো উঠাব আৰু তাৰ ফলত কি হয় কঁকালত জোৰ নপৰে আৰু কঁকালৰ এই বিষটো অনুভৱো কৰা নাযায় এতিয়া আমি নেক্সট ভিডিঅ'টোত স্লিপ ডিছৰ কাৰণে কঁকালত নতুনকৈ আৰম্ভ হোৱা বিষখিনি যেতিয়া অলপ কমিব ধৰিব তাৰপিছত আমি কেনেকৈ কি এক্সাৰচাইজ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম ধন্যবাদ